হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভাল। আজি মই আপোনালোকক চাবোন কেনেকৈ প্ৰস্তুত কৰে তাকেই দেখাম বুলি ভাবিছোঁ। ইতিমধ্যে এই চাবোন কেইপিচ মই বনালোৱেই আৰু আপোনালোকলৈ কেনেকৈনো বনালোঁ ভিডিঅ'টো আগলৈ চাই থাকিলে আপোনালোকে গম পাব যে মই চাবোন কেনেকৈ বনালোঁ। এইখিনি হৈছে এই দুপিচ হৈছে অমিতা দি বনাইছোঁ আৰু এয়া অমিতা দি বনাইছোঁ। আচলতে অমিতা দি বনালে কালাৰটো খুব ধুনীয়া হয়। অৰেঞ্জ দি বনালেও এনেকুৱাই হ'ব কালাৰটো। চাবোনটো চাওক, টিপি দিছোঁ, খুব ধুনীয়া টান হৈছে, দেখিছেনে? কিন্তু টান হ'লেও এনেকৈ টিপি দিলে অকণমান লাগি যায়েই। আৰু এটা কথা কৈ দিওঁ, যদিহে 60 গ্ৰাম চ'প বেছত এটাহে চাবোন প্ৰস্তুত কৰিব পাৰি, গতিকে আপোনালোকে সেই হিচাপটো মনত ৰাখিব। আৰু মই কেইবা পিচো চাবোন প্ৰস্তুত কৰিছিলোঁ, কিন্তু মই ব্যৱহাৰ কৰি এতিয়া 4 পিচহে আছে। ভিডিঅ'টো আপোনালোকলৈ আগবঢ়োৱা অকণমান দেৰি হ'ল, গতিকে এতিয়া আহকচোন মই এই চাবোন কেইপিচনো কেনেকৈ ঘৰতে প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাব আৰু তেতিয়াহে চাবোন ঘৰতে কেনেকৈ প্ৰস্তুত কৰে আপোনালোকে বুজি পাব। দুটা আলু লৈছোঁ মই। 3 পিচ চাবোন হ'ব। 2টা আলু লৈছোঁ। খুব সুন্দৰকৈ ধুই এতিয়া ধুনীয়াকৈ এনেকৈ গুচাই ল'ব। গুচাই লোৱাৰ পাছতে ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ব। কাটাৰ পাছত মিক্সাৰ জাৰ এটা ল'ব। মিক্সাৰ জাৰটোত গ্ৰাইণ্ড কৰি ল'ব। খুব ধুনীয়া এটা মিহি পেষ্ট বনাই ল'ব, যাতে সেই পেষ্টটো খুব ধুনীয়াকৈ আপোনালোকে চেকনি বা এখন কপাহী কাপোৰৰ সহায়ত চেকি ল'ব পাৰে। আৰু এইখিনি পিছোতে একেবাৰে পানী ব্যৱহাৰ নকৰিব, এনেকৈ পিচিব। আৰু এনেকৈ পিচিলেই সুন্দৰকৈ পিচা যাব এই মিশ্ৰণখিনি। এয়া দেখিছে, মই খুব ধুনীয়াকৈ পিচি ল'লোঁ। আৰু পিচি এনেকুৱা এখন চেকনিৰ সহায়ত মই মিশ্ৰণখিনি চেকি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে এনেকুৱা যদি চেকনি নাথাকে, আপোনালোকে খুব ধুনীয়া গামোচা বা কপাহী গামোচা এখনতো চেকি এনেকৈ মিশ্ৰণখিনি উলিয়াই ল'ব। নহ'লে চাওকচোন, এই কিমান গোটা গোটা আছে। এই গোটা গোটাখিনি যদি থাকে তেতিয়াহ'লে আপোনাৰ চাবোনটো ভাল নহ'ব আৰু মিশ্ৰণখিনি গোটা গোটাখিনি থাকিলে চাবোনটো প্ৰস্তুত কৰিবলৈ সুবিধা নহ'ব। গতিকে এনেকৈ মিশ্ৰণখিনি তৈয়াৰ কৰি লোৱাৰ পাছত ইয়াতে আপোনালোকে এড কৰিব 1 চামুচ। আপোনালোকৰ যদি ঘৰত আছে অৰিজিনেল এল'ভেৰা গছটো যদি ঘৰত আছে, তেনেহ'লে এল'ভেৰা পাত এটা আনি আলুৰ লগতে পিচি দি দিব। আৰু যদি নাই, পতঞ্জলি এল'ভেৰা জেল এটা কিনি আনি 1 চামুচ বা 2 চামুচ আপোনালোকে দিব পাৰে। যিমান ইচ্ছা আপোনালোকে সিমান ব্যৱহাৰ কৰিব পাৰে। মই 2 চামুচ দিছোঁ। এয়া চাওক, মই 2 চামুচ দিছোঁ এল'ভেৰা জেল। আৰু লগতে দিম এয়া চাওক ভিটামিন ই কেপচুল। এইটো ভিটামিন ই কেপচুল দিম মই 2টা। ইয়াতে 2টা মই দি দিছোঁ। আৰু এতিয়া এই মিশ্ৰণখিনি সুন্দৰকৈ মই মিক্স কৰাৰ পাছতে এয়া চাওক, মই ফ্লিপকাৰ্টৰ পৰা অনলাইন কৰি আনিছিলোঁ চ'প বেছ মই আনিছিলোঁ 1 কেজি। 1 কেজিত মোৰ প্ৰায় 250 টকা লৈছিলে। মই এক গ্লিচাৰিন চ'প বেছ আনিছোঁ। আপোনালোকে যেনেকুৱা ভাল পায় তেনেকুৱা চ'প বেছ আনি ল'ব পাৰে। যিকোনো ধৰণৰ চ'প বেছ ফ্লিপকাৰ্টত এভেইলেবল থাকে। গতিকে এই চ'প বেছখিনি মই এপোৱামান লৈছোঁ। এপোৱাত আপোনাৰ 3টা চাবোন খুব ধুনীয়াকৈ হৈ যায়। আৰু এই চ'প বেছখিনি সুন্দৰকৈ মিহিকৈ কাটি লৈছোঁ। এতিয়া চচ এটাত মই পানীখিনি গৰম হ'বলৈ দিছোঁ। এয়া চাওক, অকণমান গৰম হৈছে। আৰু মই চ'প বেছখিনি ডাবল বইল মেথডত বইলিং কৰিব, নহ'লে তলিত লাগি যাব। আৰু যদি আপোনালোকে ডাবল বইল মেথডত বইল কৰিব নিবিচাৰে, তেনেহ'লে আপোনালোকে চচপেনটো একদম ল' কৰি গেছৰ ফ্লেমটো ল' কৰি আপোনালোকে বইল কৰিব পাৰে। এয়া অলপ সময় থোৱাৰ পাছতে এয়া চাওক, মোৰ চ'প বেছখিনি গলিব আৰম্ভ কৰিছে। আৰু এই সুন্দৰকৈ গলি আছে। অকণমান সৰু সৰুকৈ কাটিব, তেতিয়া গলিবলৈ বেছি সুবিধা হয়। মোৰ অকণমান ডাঙৰ হোৱাৰ বাবে অকণমান টাইম লৈছে মোৰ। কিন্তু আপোনালোকে অকণমান সৰু সৰুকৈ কাটিব। যিমান মিহিকৈ কাটিব আপোনালোকৰ কাৰণে সিমানেই বেছি সুবিধা হ'ব। আৰু অলপ সময় এনেকৈ লৰাই থাকিব।
বেছি সময় নাৰাখিব, লাগি ধৰিব নহ'লে। এনেকৈ চাওক অলপ সময় থকাৰ পিছতে মোৰ চব বেছখিনি গলিব আৰম্ভ কৰিছে। আৰু ইয়াতে এতিয়া মই পিচি ৰখা আলু মিশ্ৰণখিনি ইয়াতে এড কৰি দিম। এড কৰি 2 ছেকেণ্ডমান মই মিহলাম। এই চাওক আলু মিশ্ৰণখিনি মই ইয়াতে এড কৰি দিছোঁ এতিয়া। আৰু এইখিনি মই 2 ছেকেণ্ড 3 ছেকেণ্ডমান মিহলাই গেছটো অফ কৰি দিম। তাৰ পাছত লগে আপোনালোকে চ'প মৌলখনত এখন ছিলিকন চ'প মৌল কিনিবলৈ পায় ফ্লিপকাৰ্টতে। সকলো ধৰণৰ অনলাইন এপতে পায়, কিন্তু চবতে দামটো এক্সট্ৰা হয়। ফ্লিপকাৰ্টত অকণমান বেছি আছিলে, সেইটো কাৰণে মই এমাজনৰ পৰা লৈছিলোঁ। এমাজনত 90 টকাতে পাইছিলোঁ, কিন্তু ফ্লিপকাৰ্টত সেই চ'প মৌলখনৰ দাম আছিলে 150 টকা। গতিকে আপোনালোকে চাব, য'তেই সুবিধা পায় য'তেই সুবিধা পায় ত'তেই আপোনালোকে ল'ব। আৰু এইখিনি চাওক, এতিয়া মিশ্ৰণখিনি মই এনেকৈ মিক্স কৰি হৈ গ'ল। এতিয়া এইখন চ'প মৌলখনতে মই চ'প বেছখিনি মিশ্ৰণখিনি ঢালি দিছোঁ। মই আপোনালোকক কৈছোঁৱেই যে 1 পোৱা চ'প বেছত 3টা চাবোনহে হয়। আৰু আপোনালোকে চাবোনৰ চ'প বেছখিনি পৰিমাণ অনুযায়ীহে আপোনালোকে যি বস্তু দি আপুনি চাবোন প্ৰস্তুত কৰে সেই বস্তুখিনি এড কৰিব। কাৰণ বেছি যদি আপোনালোকৰ আলুৰ পৰিমাণটো বা অমিতাৰ পৰিমাণটো যদি বেছি হয়, তেতিয়াহ'লে আপোনাৰ চাবোনটো ঢিলা হ'ব পাৰে। হয়তো সেইকাৰণে মোৰো অকণমান ঢিলা হৈছিলে, প্ৰথমবাৰ যিহেতু বনাইছোঁ। আৰু আপোনাৰ যাতে সেই ঢিলা নহয়। আৰু এই ফেনখিনি অকণমান কাঢ়ি দিব, যাতে চাবোনটো দেখিবলৈ অকণ ভাল হয়। কিন্তু এই ফেনখিনি নোহোৱা কৰিবলৈ এটা কেমিকেল পায়, যিটো মই ব্যৱহাৰ কৰা নাই, যিহেতু মই ঘৰতে ব্যৱহাৰ কৰিম আৰু মোৰ ছোৱালীকো ব্যৱহাৰ কৰিম। গতিকে মই কোনো ধৰণৰ কেমিকেল বা গোন্ধৰ কাৰণে কোনো ধৰণৰ এচেঞ্চিয়েল অইল ব্যৱহাৰ কৰা নাই। মই অকল আলু আৰু এল'ভেৰা জেল আৰু ভিটামিন ই কেপচুল দিয়েই আজিৰ এই আলুৰ চাবোনটো প্ৰস্তুত কৰিছোঁ। ঠিক একেটা পদ্ধতিতে মই অমিতাৰ চাবোনটো প্ৰস্তুত কৰিছোঁ, কিন্তু মই অমিতাৰ চাবোনটো প্ৰস্তুত কৰোঁতে মোৰ ভিডিঅ'টো কৰা নহ'ল। গতিকে আপোনালোকে একেটা পদ্ধতিতেই আপোনালোকে অমিতাখিনিও গ্ৰাইণ্ড কৰি লৈ অমিতাৰ চাবোনটো প্ৰস্তুত কৰিব পাৰে। মই আচলতে দুখিত যে মই অমিতা চাবোনটো প্ৰস্তুত কৰোঁতে মই ভিডিঅ' কৰা নহ'ল। গতিকে এইটোকে চাই আপোনালোকে অমিতা চাবোনো বনাব পাৰিব। যিকোনো ধৰণৰে চাবোন আপোনালোকে প্ৰস্তুত কৰিব পাৰিব, কোনো কথা নাই। আৰু এইখিনি মই লাহে আপোনালোকৰ ফেনখিনি মই আঁতৰাই দিছোঁ, যাতে চাবোনটো ভাল হয়। আৰু মই এতিয়া নৰ্মেল টেম্পাৰেচাৰতেই চাবোনৰ এই মিশ্ৰণখিনি ৰাখি দিম, যাতে খুব ধুনীয়াকৈ হয়। কিন্তু আপোনালোকে ফ্ৰিজতো থ'ব পাৰে, আৰু ফ্ৰিজত থ'লে খুব সোনকালেই হয়। হে গাইছ, এতিয়া আমাৰ চাবোন হৈ গ'ল ফাইনেলি। প্ৰিয়াই আনবক্সিং কৰি আছে চাবোনটো। চাবি ৱাও, এইটো কিহৰ চাবোন? এইটো হৈছে পটেটো চাবোন। পটেটো এইটো আলাভিও চাবোন। এইটো কি চাবোন? আলাভিও চাবোন। এইটো বোলে আই লাভ ইউ চাবোন। ৰ'বা, এইটো অকণমান কোমল হৈ আছে, ৰ'বাচোন বেবী। এইটো মানে অকণমান থাকক, অলপ পিছত এইটো খুলিম দেই। এতিয়া এইটো চাবোনে তুমি হাতখন ধুই এতিকে নুখুলিবা, ৰ'বা। এইকেইটা মানে আমাৰ ফ্ৰিজত যিহেতু ৰখা নাছিলোঁ, মানে আপোনাৰ অকণমান কোমল লাগিছে, নাজানো বাৰু কিহৰ কাৰণে কোমল হৈছে। কিন্তু এইকেইটা অকণমান সময় ৰাখি দিওঁ, যাতে অকণমান টাইট হয়। গতিকে এইকেইটা হাতখন ধুবা। আহা, কমন লেটছ গো। প্ৰিয়াই এতিয়া হাতখন ধুব দেই গাইছ। চাব, চাবোনটো এনেকৈ ধুনীয়াকৈ এনেকৈ ঘঁহি লোৱা হাতত। ধুনীয়াকৈ